ঠিকালাল এই আজি খৰি কেইটামান সৰহকৈ কাটি পেলাই বজাৰত বেচিব যাব লাগিব নহ'লে আকৌ এই বিহু বা খৰি কটাই নাই বেচাই নাই নহয় পইচা চইচা হাতত একেবাৰে চলিবলৈ নাইকিয়া হৈ গৈছে আজি কেইটামান সোনকালে কাটি বজাৰত বিক্ৰী কৰি থৈ আহিব লাগিব হয় ঐ একদম এইকেইদিন একেবাৰে পইচা নাইকিয়া হৈ গৈছে ঘৰত একেবাৰে চলিবলৈ দিগদাৰ হৈ গৈছে বিহু পিছৰ পৰা আমি খৰি কটাই নাই বেচিবলৈ যোৱাই নাই এইযোৰত একদিন চলিবলৈ পইচা নাইকিয়া হৈছে আজি গছ এডাল শুকান গছ গিয়াব লাগিব গিয়াৰ পিছত সেইডাল কাটি কাটি দুদিনমানলৈকে চলিব লাগিব আজিকালি এই মানুহবিলাকে ইমান খৰি নলয় আৰু এই ঠাণ্ডা দিনকেইটাত অকণমান লয় হ'লেও বাকীবিলাকে ইমান নলয় আজিকালি গেছ চেছ হৈ গ'ল আৰু এই ঠাণ্ডা দিনত জুই ফুৱাবলৈহে মানুহে খৰি লয় তেতিয়াহ'লে গম পাইছেনে এই আমি বেলেগ এটা বিজনেছহে কৰিব লাগিব দেই এই খৰি বিজনেছটো এৰিব লাগিব টুপিয়াম এই মই ভাবি আছোঁ এই কি বিজনেছ কৰোঁ জানো এই বজাৰত এই শাক চব্জিকে বেচোঁগৈ নেকি দুইটাই লাগি পেলাই আৰু কিমান আৰু খৰি কাটি কাটি বেচিবিগৈ আৰু আকৌ খৰি কাটগে আকৌ খৰি কাটিবলৈ যাওঁতে কিমান ভয় থাকে এইফালে বনৰীয়া জীৱ জন্তু সাপ চাপ কিমান থাকে সেইবিলাক কাটি পেলাই যাবলৈ আকৌ ভয় লাগে সেইযোৰত আকৌ খৰি চৰি কাটিও আকৌ বজাৰত বিক্ৰী কৰিবলৈ যাওঁতে বৰ কষ্ট তাকে ভাবিছোঁ তই মই দুইটাই খেতি কৰি পেলাই বজাৰতে বহিম নেকি ইমান বেয়া নহয় বাৰু হ'লেও চাম বাৰু মই ঘৰত ভাবি ব'ল এতিয়া ব'ল ইয়াত দেৰি কৰি থাকিব নালাগে পটাপট কাটিবগৈ লাগে আৰু আজি তই চাইকেল আৰু মই চাইকেল উলিয়াব পাৰিলে হয় আৰু চাইকেল তেতিয়া বেচিব পাৰিলে আজিৰ কাৰণে হৈ যাব ব'ল ব'ল টুপিয়াম এই ডাঙৰ গছজোপাকে কাটো নি বাৰু এজোপা অলপ ওলাব নহয় খৰি কোনজোপাৰ কথা কৈছ এই তোৰ যে পিছফালে যে আছে তোৰ পিছফালে থকা জোপাৰ কথা কৈছোঁ এইজোপা কাটি পেলাই মৰিলেহে হ'ল আৰু দেখিছ নাই কেনেকুৱা পকৰা পকৰি এইজোপা কাটিব নোৱাৰি থে দেখিছ নাই কিমান গাঁঠি আছে পকৰা পকৰিটা চব গাঁঠিহে এতিয়া ফালিব নোৱাৰো আৰু কাম এটা কৰোঁ ৰ এই তোৰ যে এজোপা যে তোৰ কাষত থকা গছজোপা ওখজোপা এই দীঘলকৈ সেইজোপাকে গিৰাই দিওঁ সেইজোপা ইমান গাঁঠি চাঠি নাই দীঘল অকণমান বেছি ডাঙৰ নহয় গছজোপা হ'লেও ভালেমান খৰি ল'ব ওপৰলৈও ডাঙৰ ওখ নহয় এইজোপাকে গিৰাই দিওঁ ব'ল এইজোপা পৰা যায় দেই ব'লক একদম এইটো ষ্টাৰ্ট কৰি দিওঁ এইজোপা গিৰাই একদম টুকুৰা টুকুৰি কৰি আকৌ আজি চাইকেল বেচিব লাগিব साला सीताराम अब देखेगा मेरा कमाल जिस पेड़ को हमें इस वक्त दो पार्ट पर सेपरेट कर दूंगा ये मजा লাগিছে তো ডায়লগ একদম এটা ডাইরেক্ট মাৰি থাকিব নাই কাম কৰিব লাগে জয় মা সসংকালী কি হল নো তোৰ পিছফালে চাবলৈ কৈছে যে পিছফালে ড্ৰেগন এটা ড্ৰেগন ক'বা আহিলে পলা সীতাৰাম পলা এটাৰে আমাক এতিয়া জ্বলাই ভস্ম কৰিব এতিয়া পলা টুপিয়াম এই আমাৰ ড্ৰেগনটো দেখোন আমাৰ পিছে বহি যায় পলাব লাগে জলদি নহ'লে এইটো আমাক জ্বলাই ভস্ম কৰি দিব এতিয়া এই বুঢ়া বয়সত দৌৰিব লগা আছে ড্ৰেগনৰ ওচৰত এইটো ড্ৰেগনটো উৰি আহিছে আমি এতিয়া দৌৰি গৈ থাকিব লাগিব এতিয়া আজি খাটাং মৰিলোঁ আৰু ঘৰটো যেনে তেনে পাই লোৱা হ'লে তেতিয়া আমাৰ গজেনহঁতকে ক'ব পাৰিলোহেঁতেন গজেনহঁতৰ কিবা ছুপাৰ পাৱাৰ আছে নহয় সিহঁতি বচাব পাৰিলেহেঁতেন এতিয়া ঘৰ পাওঁগৈ নাপাওঁ সেইটোহে আশা নাইকিয়া হৈছে কৃষ্ণ প্ৰভু এই ড্ৰেগনৰ পৰা বচোৱা আৰু এই স্পীড দৌৰ নহ'লে ঘৰ নাপামগৈ এতিয়া যেনে তেনে আহি এই ঘৰৰ ৰাস্তাটো পালোহি দেই এই ভগৱানে সহায় কৰিছে বুলিহে গম পাইছোঁ আৰু অকণমান গ'লে তহঁতৰ ঘৰটো পামেগৈ আৰু বেগাই ব'ল এই ড্ৰেগনটোৱে আমাক নেদেখিলে বোলে এইটো ৰাস্তা দি অহা সেইটোৱে ক'পা নেদেখিবনো সেইটো উৰি আহিছে দেখিবই সেইটোৱে যেনে তেনে আহি ঘৰ পালোহি দেই হেৰি কি হ'ল ইমান ফোপাই আহিছে যে এই কিবা বাঘ চাগে দেখিছিলে নেকি নে কিবা সাপে চাপে খেদিছিলে
আমাক একো সাপে বাঘে খেদা নাই। তাতকে ওপৰ ৰেংকৰ মাল এটাই খেদিছে আমাক। তাতকে ওপৰ ৰেংকৰ ড্ৰেগন এটা আমাৰ পুকাই খেদি আহিছিলে। অলপত বাচিছো। ৰৈ গজেনলৈ ফোন এটা কৰো। সিহঁতৰ কিবা ছুপাৰ পাৱাৰ আছে নহয়। সিহঁতি ড্ৰেগনটোৰ পৰা মানুহবিলাকক বচাব পাৰিব। নহ'লে এডালে কি কয় ঠিক নাই। যোৱা এই তুমি পানী এগিলাচ লৈ আনা। 1 2 3 4 হেই ফোনডাল আহিলেই। এডাল কোনেনো কৈছে জানো। টেং টেংকে পাতিব। হেল্ল' তই গজেন হয়নে? হয় কওকচোন। গজেন বৰ ডাঙৰ কথা এটা হৈছে। আমাক বচাও। তই নহ'লে আমি জীয়াই থাকিব নোৱাৰিম আৰু। তই বচাওক। হেই কি বচাওক কৈ আছ? সেই কথাটো কওক কি হৈছে? সি বচাও কৈ আছে যে। মেইন কথাটো কওক কি হৈছে? আমাৰ ইয়াত ড্ৰেগনডাল আছে। এই ড্ৰেগনটোৱে একদম মানুহ চানুহ খেদিছে, আমাকো খেদিছে। তহঁতি কিবা এটা কৰচোন। তহঁতৰ গেংটো গুচি আহ। কি ড্ৰেগন ওলাইছে? ৰ'ব আমি গৈ আছোঁ। আপোনালোকে টেনশ্যন ল'ব নালাগে। এই মানুহবিলাকক ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাব নিদিব। আমি গেংটো গৈ আছোঁ। আপোনালোকে টেনশ্যন নল'ব। আপোনালোকে চবকে ঘৰৰ ভিতৰত সোমাই থাকিবলৈ কওক। আমি গৈ আছোঁ। মাই গড, একদম ড্ৰেগন ওলাইছে। সোনকালে যাব লাগে দেই। দেৰি কৰি থাকিব নোৱাৰি। আকৌ মানুহৰ কথা আছে নহয়। আমি আকৌ যদি দেৰি কৰি থাকোঁ, মানুহৰ জীৱনৰ কথা আছে। মানুহক আকৌ ড্ৰেগনে জ্বলাই ভস্ম কৰি পেলাব, খাই পেলাব।